আপুনি যদি মাটি পাৰ্টিশনৰ কাৰণে আবেদন কৰিছিলে আৰু এই আবেদন কৰাৰ পাছত যেতিয়া কেছটো সাৰ্কুল অফিসে পাছ কৰি দিয়ে তেতিয়া এখন নতুন পটা সৃষ্টি হয় যিখন পুৰণাৰ পৰা পাৰ্টিশন হয় এটা বিশেষ নতুন নাম্বাৰ হয় সেই নাম্বাৰটো যদি আপুনি বৰ্তমান এতিয়ালৈকে পোৱা নাই তেতিয়াহলে আজিৰ এই ভিডিঅ'ত এই সম্পূৰ্ণভাৱে আপুনি বুজি পাব দুটা পদ্ধতিৰ জৰিয়তে আপুনি পাৰ্টিশন হোৱা জমাবন্দীখন নতুন পটাখন আপুনি ডাউনলোড কৰিব পাৰিব প্ৰথম পদ্ধতিটো হ'ল যে আপুনি যিটো দাগৰ পৰা পাৰ্টিশন কৰাইছিলে সেই দাগৰ আপুনি জমাবন্দীখন উলিয়াব লাগিব সেই পুৰণা দাগ নাম্বাৰটো মাৰি জমাবন্দীখন উলিয়াব লাগিব সেই জমাবন্দীখনতে একেবাৰে তলৰ নোটত লিখা থাকিব আপোনাৰ পুৰণা দাগৰ ইমান দাগৰ পৰা নতুন দাগ ইমান কৰা হ'ল বুলি আপোনাৰ লিখা থাকিব মানে আৰু যদি আপুনি সিটিজেন আইডি বা বেলেগ অনলাইন কৰা দোকানৰ পৰা কৰিছিলে তেতিয়া হলে আপুনি কি কৰিব লাগিব প্ৰথমতে আপুনি সিটিজেন আইডিটো বনাই ল'ব লাগিব আপুনি এপ্লাই কৰোতে মানে যেটো নাম্বাৰ দিছিলে সেই নাম্বাৰটো এগেইনস্টত আপুনি আইডি এটা বনাব লাগিব সেই বনাই দুৱাৰ পাছতে মানে আপোনাৰ সেই নাম্বাৰটোত সিটিজেন আইডিটো আপুনি যেটো আবেদন কৰিছিলে পাৰ্টিশনৰ কাৰণে সেই কেছটো এপ্লিকেশনখন মানে আহি যাব তাতে আপুনি দাগ নাম্বাৰ বিলাক পাই যাব নিজৰ মোবাইলৰ পৰা আপুনি অনলাইনত বিচাৰিব পাৰিব নতুন যিখন পটা সৃষ্টি হৈছে সেইখন আপুনি মোবাইলৰ পৰা বিচাৰিব পাৰিব আৰু পাৰ্টিশন যদি আপুনি আবেদন কৰা নাই তেতিয়া হলে কি ডকুমেন্টস লাগিব কি প্ৰসেস আছে মই অলৰেডি ভিডিও দিয়া আছে কেনেকৈ পাৰ্টিশন আবেদন কৰে যদি আপুনি জনা নাই বা ডকুমেন্টস কি দিব লাগিব পাৰ্টিশনৰ ক্ষেত্ৰত গাঁৱৰ ক্ষেত্ৰত কি ডকুমেন্টস আৰু টাউনৰ ক্ষেত্ৰত কি ডকুমেন্টস লাগিব সেই ডকুমেন্টস গিটা মই আজি এ টু জেড আপোনালোকক ভিডিওৰ শেষৰ ফালে বুজাই দিম আৰু পাৰ্টিশনৰ ক্ষেত্ৰত এনঅসি কপিটো কেনেদৰে বনাব লাগিব যদি আপুনি নাজানে তেতিয়া হলে মোৰ WhatsApp চেনেলটোত জয়েন কৰি ল'ব ভিডিওৰ ডেসক্ৰিপচনৰ তলত মোৰ WhatsApp চেনেলৰ লিংক পাই যাব আৰু সেইটো চাই আপুনি এ টু জেড আপুনি এনঅসি কপিটো আপুনি বনাই ল'ব পাৰিব ফৰমেটটো মই দি দিয়া হ'ব আৰু পাৰ্টিশন আৰু নামজাৰি যদি আপুনি এতিয়ালৈকে কৰা নাই বা কৰিম বুলি ভাবিছে তেতিয়া হলে মোৰ ভিডিওৰ ডেসক্ৰিপচনৰ তলত পাৰ্টিশন আৰু নামজাৰি কেনেকৈ কৰে সেই ভিডিওৰ লিংক বিলাক মই দি দিম আপুনি তাৰ পৰা চাই নিজে ঘৰতে বহি এপ্লাই কৰিব পাৰিব আৰু গাঁৱত পাৰ্টিশনৰ ক্ষেত্ৰত কিমান টকা কাটে আৰু টাউনৰ ক্ষেত্ৰত কিমান টকা কাটে এৰিয়াত মানে কিমান টকা কাটে সেইটো আপোনাক ভিডিওৰ শেষৰ ফালে বুজাই দিয়া হ'ব তো নমস্কাৰ আপোনালোকক স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এক নতুন ভিডিওলৈ তো ভিডিওটো বেছি দীঘলীয়া নকৰি বলক এতিয়ালৈ আৰম্ভ কৰো প্ৰথমতে আপুনি মোবাইল বা কম্পিউটাৰত গুগল ক্ৰমটো খুলি তাত সেৱা সেতু বুলি টাইপ কৰি দিব তাৰ পিছত সিটিজেন যেটো আইডি হয় সেই আইডিটো লগইন কৰি ল'ব যদি সিটিজেন আইডি আপুনি বনোৱা নাই মোৰ চেনেলত ভিডিও পাই যাব কেনেকৈ বনায় তাৰ পিছত নেক্সট আপুনি ইয়াত লগইন কৰি লোৱাৰ পিছত নেক্সট ষ্টেপটো হ'ব আপুনি আপোনাৰ এপ্লিকেশন বিলাক বিচাৰি ল'ব যেতিয়া আপোনাৰ আইডিটো লগইন হ'ব ইয়াত যেটো অনলাইন কৰা ৰিসিপ্ট যেটো পাৰ্টিশনৰ ক্ষেত্ৰত অনলাইন কৰিছিলে একনলেজমেন্ট নাম্বাৰ সেইটো ইয়াত টাইপ কৰি সাৰ্চ কৰি দিব তাৰ পিছত ট্ৰেক প্ৰসেছত যাব তাৰ পিছত নেক্সট ষ্টেপটো হ'ব আপুনি একেবাৰে তললৈ আহিব ইয়াত আপোনাৰ কেছটো ডিসপোজ হৈ আছে নহয় পাৰ্টিশনৰ ইয়াত আপুনি যেটো দেখা পাইছে এটো দাগ নাম্বাৰ হয় সেই দাগৰ এগেইনস্টত আপুনি পাৰ্টিশন কৰাইছিলে মানে এই দাগত টোটেল মাটি আছে এবিঘা 4 কঠা 12 লেছা ইয়াত দেখা পাইছে একেবাৰে তললৈ আহিব আপুনি ইয়াত কাৰ নামত আবেদন কৰিছিলে পাৰ্টিশনৰ কাৰণে ইয়াত আপুনি নামটো দেখা পাব ইয়াত আপুনি ওপৰত যেটো দেখা পাইছে এটো দাগ নাম্বাৰ হয় সেই দাগ নাম্বাৰটোত আপুনি পাৰ্টিশন কৰিছিলে টোটেল মাটি আছে এবিঘা 4 কঠা 12 লেছা আৰু মাটি আপুনি পাৰ্টিশন কৰাইছিলে ইয়াত মানে বৰ্তমান 2 কঠা মাটি পাৰ্টিশন কৰা হৈছে আপোনাৰ ক্ষেত্ৰত বেলেগো হ'ব পাৰে ইয়াত আপুনি দেখা পাইছে তাৰ পিছত নেক্সট আপুনি ওপৰলৈ আহিব ইয়াত দাগ নাম্বাৰটো খালি মনত ৰাখিব কোনটো এতিয়া মই লখিমপুৰ ফাৰ্ষ্ট পাৰ্ট আৰু দাগ নম্বৰ হল 904 এটো মনত ৰাখি থব আপোনাৰ বেলেগ হ'ব পাৰে আপুনি সেইভাগে আপুনি নিজৰ ভাগে মনত পেলাই ল'ব তাৰ পিছত গুগল ক্ৰমত জমাবন্দী বুলি টাইপ কৰি যেটো ধৰিত্ৰী প্ৰথম ওয়েবসাইট দেখিছে তাত আপুনি ক্লিক কৰি যাব তাৰ পিছত নিজৰ ডিস্ট্ৰিক্টটো সিলেক্ট কৰি ল'ব তাৰ পিছত আপোনাৰ যেটো সাৰ্কুল পৰে হেতু সিলেক্ট কৰিব ইয়াত যদি দাগ নম্বৰ বিলাক আপুনি ইয়াত পাই যাব দাগ নম্বৰ ভিলেজৰ নাম সেই বস্তুকিটা পাই যাব আৰু আপোনাৰ গাঁওখনৰ প্ৰথম আখৰ ইয়াত টাইপ কৰি গাঁওখন আপুনি ইয়াত বিচাৰি আপুনি ক্লিক কৰি ল'ব তাৰ পিছত নেক্সট আহিব আপুনি ইয়াত দেখা পাইছে আপোনাৰ দাগ নাম্বাৰ সাৰ্চ বাই দাগ নাম্বাৰ তাৰ পিছত নেক্সট আহিলে সাৰ্চ বাই পটা নাম্বাৰ দিও আপুনি বিচাৰিব পাৰে এটো দেখা পাইছে আপুনি যেটো পটাদাৰ নামটো মাৰি আপুনি মানে আপোনাৰ নিজৰ মাটিটো বিচাৰি ল'ব পাৰে মানে নামটো যদি আপুনি টাইপ কৰে ক'ত মাটি আছে কি পটাত আপোনাৰ নাম উঠি আছে বা কি দাগত নাম উঠি আছে সেই বস্তুটো আপুনি ইয়াত নামটো পটাদাৰ নামটো মাৰি দিলে আহি যাব যদিহে আপোনাৰ পটাত নামটো উঠি আছে তেতিয়া আপুনি ক্লিক কৰি দিলে বা নামটো টাইপ কৰি দিলে আহি যাব ইয়াত এতিয়া প্ৰথমতে আপুনি ইয়াত দাগ নাম্বাৰটো টাইপ কৰি দিয়ক ইয়াত 904 আছে 904 যেটো দাগ হয় সেই দাগটো নাম্বাৰটো ইয়াত টাইপ কৰি দিয়ক তাৰ পিছত ওপৰত যেটো ক্যাপচাৰ দেখা পাইছে তাত আপুনি বৰফলাতে আহে বিশেষকৈ সেই বৰফলাত আপুনি এটো যে শুদ্ধকে টাইপ কৰি দিয়ক তাৰ পিছত সাৰ্চ কৰি দিয়ক যেটো টিক মাৰ্ক দেখা পাইছে তাত ক্লিক কৰি সি জমাবন্দী কৰি দিয়ক তাৰ পিছত এখন জমাবন্দী উলাই গল আপোনাৰ এখন পুৰণা জমাবন্দীখন মানে পুৰণা পটাখন ইয়াৰ পৰা আপুনি পাৰ্টিশন কৰাইছিলে পাৰ্টিশন কৰাৰ ক্ষেত্ৰত আপুনি জানিব লাগিব যে দাগ নাম্বাৰটো কোনৰ পৰা পাৰ্টিশন কৰিছিলে কোনটো দাগৰ পৰা মানে পাৰ্টিশন কৰাইছিলে আপুনি ইয়াত আপোনাৰ কোনফালে নামটো আছে ইয়াত নামটো আপুনি বিচাৰি ল'ব আপোনাৰ নামটো কি হয় কাৰ নামত পাৰ্টিশন কৰাইছিলে ইয়াত মই নৰেন্দ্ৰ কোৰ বুলি আছে নৰেন্দ্ৰৰ
এইটো ইয়াত আপুনি ইয়াত নামটো কপি কৰি কন্ট্ৰল F মাৰি দিলেও ফাইন কৰিব পাৰে, তেতিয়া সহজ হয়। কিন্তু পাৰ্টিশ্যন যদি আপুনি নতুনকৈ কৰাইছে তেতিয়াহ'লে একেবাৰে তলত থাকিব লাগে আপোনাৰ পাৰ্টিশ্যনৰ নতুন নাম্বাৰটো আৰু নতুন পটা নাম্বাৰ, নতুন ডাগ নাম্বাৰ, সেই বস্তুটো আপোনাৰ একেবাৰে তলত থাকিব। আপুনি ইয়াত বিচাৰি ল'ব আপোনাৰ নামটো। ইয়াত দেখা পাইছে পাৰ্টিশ্যন, এইটো দেখা পাইছে হুকুম মতে 904 ডাগৰ 2 কঠা মাটি পাৰ্টিশ্যন কৰা হৈছে। আৰু ইয়াত আপুনি পটা নাম্বাৰটো দেখা পাব 3044 নম্বৰ পটা নাম্বাৰ, নতুন পটা। তাৰপিছত যিটো দেখা পাইছে 4521, সেইটো ডাগ কৰা হ'ল মানে ভূমিলেখৰ সহায়কত, মানে মণ্ডলৰ সহায়ত এইটো পাৰ্টিশ্যন কৰা হ'ল। এইটো হ'ল আপোনাৰ নতুন নাম্বাৰ। এতিয়া আপুনি ডাগ নাম্বাৰটো মনত ৰাখক। সেই নাম্বাৰটো আপুনি গৈ ইয়াত জমাবন্দী বুলি টাইপ কৰি দিয়ক। প্ৰথম ধৰিত্ৰীত যাওক, তাৰপিছত আপুনি জমাবন্দী এখন নতুনকৈ উলিয়াই ল'ব পাৰিব। ইয়াত চেম প্ৰচেছ, আপোনাৰ ডিষ্ট্ৰিক্ট চিলেক্ট কৰক, চাৰ্কুল অফিচ চিলেক্ট কৰক আৰু আপোনাৰ গাঁওখন ইয়াত টাইপ কৰি বিচাৰি লওক। ইয়াত আপুনি গাঁওখন বিচাৰি লওক। তাৰপিছত যিটো ডাগ নাম্বাৰ আছিলে সেই ডাগ নাম্বাৰটো ইয়াত টাইপ কৰি দিব। ইয়াত ডাগ নাম্বাৰটো শুদ্ধকৈ টাইপ কৰি দিয়ক। তাৰপিছত যিটো কেপচা দেখিছে আপুনি তাত বৰফলাত আপুনি শুদ্ধকৈ টাইপ কৰি দিয়ক। টাইপ কৰাৰ পিছত যিটো চি জমাবন্দী দেখা পাইছে অপশ্যন, তাত আপুনি ক্লিক কৰি দিয়ক। তাৰপিছত টিক মাৰ্কটো ক্লিক কৰি চি জমাবন্দী কৰক। ইয়াত আপোনাৰ এখন নতুন পটা হয়। এইখন পাৰ্টিশ্যনৰ যিখনৰ পৰা পাৰ্টিশ্যন হৈ আহিছিলে, মানে 222ৰ পৰা আপুনি পাৰ্টিশ্যন হৈছিলে, বাকীকেইটা আপোনাৰ নতুন পটা মানে এইটো দেখা পাইছে ন, এইটো আপোনাৰ নতুন পটা নাম্বাৰ। তাৰপিছত যিটো আপুনি দেখা পাইছে 4521 যিটো দেখা পাইছে সেইটো হ'ল ডাগ নাম্বাৰ। আৰু একেবাৰে শেষৰ ফালে আপুনি দেখা পাইছে ৰাইট চাইডে দেখা পাইছে ৰাজহ আৰু স্থানীয় কৰ যিটো দেখা পাইছে সেইটো হ'ল খাজানা। এতিয়া ৰাজহত মানে 300 টকা হৈ আছে আৰু স্থানীয় কৰত 00 দেখা পাইছে, কিন্তু এইটো একচুৱেলি ভুল হৈ আছে, 375 টকা হ'ব লাগে। দ্বিতীয় শ্ৰেণীৰ বাসস্থান আছে। ৰাজহ আৰু স্থানীয় কৰ মানে যেতিয়া আপোনাৰ দলটো সৃষ্টি হ'ব, এইখন পটা যেতিয়া আপুনি খাজানা দিব পৰা হ'ব, তেতিয়া এই 00টো মানে আঁতৰি যাব। 300 ঠাইত 300 থাকিব আৰু প্লাছ ইফালে 75 টকাটো এড হ'ব, মানে তেতিয়া আপুনি খাজানা দিব পাৰিব। মানে দলটো বনিলে আপুনি খাজানা ইয়াত পে'মেণ্ট কৰিব পাৰিব। এতিয়া আহিলে গাঁৱত পাৰ্টিশ্যন কৰিবলৈ কি ডকুমেণ্টছ লাগিব, কি মেথড আছে। মই অলৰেডি ভিডিঅ'ত কোৱাই আছে, মই নেক্সট আকৌ কৈ দিছোঁ। গাঁৱৰ ক্ষেত্ৰত পাৰ্টিশ্যন কৰিলে আপোনাক লাগিব এখন NOC কপি লাগিব, আৰু যিটো ডাগৰ পৰা আপুনি পাৰ্টিশ্যন কৰিব বিচাৰিছে সেই ডাগত আপোনাৰ নামটো উঠি থাকিব লাগিব। যদি আপুনি আপোনাৰ নামত পাৰ্টিশ্যন কৰিব বিচাৰিছে তেতিয়াহ'লে আপোনাৰ নামটো সেই ডাগটোত উঠি থাকিব লাগিব। যদি উঠা নাই আপুনি নামজাৰি কৰাব লাগিব, তাৰপিছত পাৰ্টিশ্যনৰ কাৰণে আবেদন কৰিব লাগিব। নামটো উঠাৰ পিছত এতিয়া পাৰ্টিশ্যন কেনেকৈ কৰিব, প্ৰথমতে আপোনাক NOC কপি এখন লাগিব। পটাত যাৰ যাৰ নাম আছে তেওঁলোকে এখন NOC কপিত তেওঁলোকে চহী কৰি দিব লাগিব, মানে পটাদাৰ বাকীবিলাকে তেওঁলোকে চহী কৰি দিব লাগিব। আৰু NOC খনত উল্লেখ থাকিব যে আপুনি কিমান মাটি পাৰ্টিশ্যন কৰিছে, কোনটো ডাগৰ পৰা পাৰ্টিশ্যন কৰিব বিচাৰিছে আৰু কোনটো পটাৰ পৰা পাৰ্টিশ্যন কৰিব বিচাৰিছে, সেই বস্তুকেইটা মানে NOC কপিখনত লিখা থাকিব। তাৰপিছত আপোনাৰ ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড, ডকুমেণ্টছ, আধাৰ, এইকেইটাটো মেনটৰি, এইকেইটা লাগিবই। তাৰপিছত আপ টু ডেট খাজানা ৰিচিপ্ট লাগিব, যি চনত আপুনি আবেদন কৰিছে পাৰ্টিশ্যনৰ কাৰণে সেই চনৰ খাজানাটো আপডেট হৈ থাকিব লাগিব। আৰু এখন জমাবন্দী লাগিব, চাৰ্টিফাইড কপিও দিব পাৰে, চাৰ্টিফাইড জমাবন্দী দিলে বেছি ভাল, আপুনি সেইখনো দিব পাৰিব। আবেদন কেনেকৈ কৰে মই ইয়াত ভিডিঅ' দিয়া আছে। নেক্সট লগতে ইম্পৰ্টেণ্ট কথাটো হ'ল যে যদি আপুনি মাটিটো কিনিছে, গাঁৱৰ মাটি কিনিছে, তেতিয়াহ'লে আপুনি মাটি কিনা অৰিজিনেল যিখন ডিড কপি, মাটি কিনা কাগজখন, সেইখন লগতে জমা কৰিব লাগিব, মানে PDF এটা কৰি আপুনি আপলোড কৰিব লাগিব। মোৰ হোৱাটছআপ চেনেলটোত আপুনি জইন কৰি ল'ব, তাতে মই সকলোবিলাক ফৰ্মেট দিয়া আছে আৰু PDF কেনেকৈ কৰে তাৰো এপ্লিকেশ্যনৰ লিংক দিয়া আছে। আপুনি মোৰ চেনেলত জইন হ'লে আপুনি সবিশেষ কথাবিলাক বুজি পাই যাব। আৰু নেক্সট এতিয়া আহিলে টাউনৰ ক্ষেত্ৰত পাৰ্টিশ্যন কেনেকৈ কৰিব। যদি আপুনি মাটিটো কিনিছে তেতিয়াহ'লে চেল ডিডটো লাগিবই, অৰিজিনেল মাটি কিনা কাগজখন লাগিব, আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ কাৰ্ড সেইকেইটা লগতে লাগিব, আৰু চাৰ্টিফাইড জমাবন্দীখন লাগিব। আৰু NOC কপিখন প্ৰথমতে বনাব নালাগে টাউনৰ ক্ষেত্ৰত, পাছত আপুনি বনালেও হ'ব, আবেদন কৰাৰ ক্ষেত্ৰত নবনালেও হয়। যদি পাৰে সুবিধা আছে তেতিয়াহ'লে NOCখন বনাই ল'ব। আৰু লগতে চাৰ্টিফাইড জমাবন্দী আৰু আপ টু ডেট খাজানা ৰিচিপ্ট, সেই ডকুমেণ্টছকেইটা লাগিব। এইকেইটা ডকুমেণ্টছ হ'লে আপুনি গাঁৱৰ ক্ষেত্ৰত আৰু টাউনৰ ক্ষেত্ৰত পাৰ্টিশ্যনৰ কাৰণে আবেদন কৰিব লাগিব। কিন্তু মনত ৰাখিব যে প্ৰথমতে আপুনি পাৰ্টিশ্যন কৰাৰ আগত আপোনাৰ নামটো অলৰেডি উঠি থাকিব লাগিব পটাত, তেতিয়াহে আপুনি পাৰ্টিশ্যনৰ কাৰণে আবেদন কৰিব পাৰিব। এতিয়া আহিলে মাচুল কিমান কাটিব। গাঁৱৰ ক্ষেত্ৰত আপোনাৰ এবিঘা মাটিত পাৰ্টিশ্যন কৰোঁতে হয়তো 150-200 টকা কাটিব পাৰে, হয়তো কিছু ক্ষেত্ৰত 500 টকাও কাটিব পাৰে, মানে কি হয় ক্লাছ এগেইনষ্টত মানে পইচাটো কাটে। আৰু এতিয়া আহিলে টাউনৰ ক্ষেত্ৰত পাৰ্টিশ্যন কৰিবলৈ যাওঁতে কিমান টকা কাটে, এইটো মানে এবিঘাত 1000 টকা কাটে। যদি আপুনি একঠাও পাৰ্টিশ্যন কৰিব বিচাৰিছে বা একলোচাও কৰিব বিচাৰিছে তেনে ক্ষেত্ৰত 1000 টকাই কাটিব, এইটো এবিঘা ৰেটে কাটে। যদি আপোনাৰ এবিঘাতকৈ একলোচাও বাঢ়িছে তেতিয়াহ'লে 2 বিঘা ৰেট কাটিব, মানে পাৰ বিঘা 1000 টকাকৈ পে'মেণ্ট কাটে। আৰু লগতে উইথ ই চালানটো থাকিব, 40 টকা এটা ই চালান কাটিব, মানে 1040 টকা কাটিব আপুনি যদি এবিঘা মাটি পাৰ্টিশ্যন কৰাব বিচাৰিছে।
আৰু ইয়াতো যদি আপুনি কিবা বুজিবলৈ বাকী থাকিলে তেতিয়াহ'লে আপুনি মোক নিশ্চয় কমেণ্ট এটা কৰি জনাওক কি বুজি নাপালে। আৰু যদি আপুনি আমাৰ চেনেললৈ নতুনকৈ আহিছে তেতিয়াহ'লে প্লিজ লাইক এটা কৰি থ'ব আমাৰ ভিডিঅ'টোত আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' মই লৈ আহি থাকিম। আৰু মোৰ হোৱাটছআপ চেনেলটো এবাৰ জইন কৰি লওক যদি আপুনি কিবা বুজিবলৈ বাকী আছে বা কিবা ডকুমেণ্টছৰ PDF লাগে বা কিবা এপ্লিকেশ্যনৰ লিংক লাগে তেতিয়াহ'লে আপুনি মোক হোৱাটছআপ চেনেলটো জইন কৰি লওক। আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰি এতিয়ালৈ এৰিছোঁ। বাই।